বন্ধুসকল, আজিৰ ভিডিঅ'ত আগবঢ়োৱা হৈছে 1 মিনিটত 20টা জিকে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। বায়ুৰ চাপ জোখা যন্ত্ৰৰ নাম বেৰোমিটাৰ। বিশ্ব কিতাপ দিৱস পালন কৰা হয় 23 এপ্ৰিলত। ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰায় সুপ্ৰিম কোৰ্টৰ প্ৰধান বিচাৰপতিয়ে। ভাৰতৰ সৰ্ববৃহৎ তেল শোধনাগাৰ জামনগৰ। ভাৰতত এক আন্দোলন আৰম্ভ হৈছিল 1942 চনত। ইলেক্ট্ৰিক মটৰৰ আৱিষ্কাৰক নিকোলাছ টেছলা। ভাৰতৰ নতুনকৈ গঠিত ৰাজ্য তেলেংগানা। বংশগতিৰ জনক মেণ্ডেল। ভাৰতত ৰেলপথ আৰু টেলিগ্ৰাফ ব্যৱস্থা আৰম্ভ কৰিছিল লৰ্ড ডেলহাউছিয়ে। মেলেৰিয়াৰ লগত আধুনিক মানুহৰ পৰিচয় হয় আফ্ৰিকাত। লেবাননৰ ৰাজধানী কি? বেইৰুট। কোন ৰাজ্যত প্ৰথম ভেটো কৰ আৰম্ভ হৈছিল? হাৰিয়ানাত। সংবিধানৰ আত্মা কোৱা হয় প্ৰস্তাৱনাক। স্প্ৰিংটোলাৰ সহায়ত জোখা হয় ওজন। কথকলি কোন ৰাজ্যৰ নাচ? কেৰালাৰ। আনহেপী ইণ্ডিয়াৰ লেখক কোন? লালা লাজপত ৰায়। ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন? ইন্দিৰা গান্ধী। চুলতান মহম্মদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? 17 বাৰ। আয়ুৰ্বেদ শাস্ত্ৰৰ উৎস কি? অথৰ্ববেদ। ভাৰতৰ দীৰ্ঘতম বান্ধ কোনটো? হীৰাকুণ্ড বান্ধ।